মানুহজনে যে জলকীয়াবোৰ ৰুইছিলে ইয়াৰে আধা জলকীয়া মৰি গৈছে। এয়া দেখিছেনে, ইপিনেদি বানপানী ওলাই গৈছিলে, তাৰ কাৰণে ইয়াতে মৰি গৈছে। এইবোৰ খালি ঠাই দেখিছেনে, ইয়াতে বহুত জলকীয়া গছ মৰি গৈছে। আৰু যিখিনি আছে সেইবোৰ ফুলি আছে এতিয়া। এয়া এইবোৰ ফুল দেখিছে, আৰু এয়া এইবোৰ ফলো ধৰিছে। এইবোৰ ফল ধৰিছে। আৰু ইপিনে চাওকচোন, ইপিনে মায়ে ৰুইছিলে, আগতে ৰুইছিলে, সেয়া লাগি আছে, বহুত জলকীয়া লাগিছে। আমি আচলতে জলকীয়া নিকিনো, আমি ঘৰতে জলকীয়া খাওঁ। এয়া এনেকুৱা 3ডাল গছ আছিলে, এডাল গছ মৰি গৈছে আৰু 2ডাল আছে এতিয়া। এই এডাল আৰু ইপিনে এডাল আছে, এই এডাল দেখিছেনে, বহুত জলকীয়া লাগে। এনেকুৱা গছ 2ডাল থাকিলে আৰু বেলেগ জলকীয়া নালাগে। আৰু এইবোৰ ৰুইছোঁ আমি বিক্ৰী কৰিবৰ কাৰণে, যিহেতু আমাৰ ঘৰতে দোকান আছে, আৰু সেয়েহে